আজি মই বনাম ঘৰুৱা আমাৰ ঘৰৰ বাৰীৰ এটা ব্ৰকলি হেলদি ৰেচিপি। তাৰ কাৰণে মই ব্ৰকলি আৰু বিলাহীখিনি ৰেডি কৰি লৈছোঁ এতিয়া, আৰু এইফালে কেৰাহীখন পাতি লৈছোঁ। এতিয়া দিম মই কেৰাহী গৰম হৈ গ'ল, অকণমান আগতীয়াকৈ পাতি লৈছিলোঁ। এতিয়া মই দিম আন্দাজ মতে অলপ তেল। তেল এতিয়া যিহেতু গৰম হৈ গৈছে, এতিয়া মই দিম অলপ আদা নহৰু পেষ্ট আগতীয়াকৈ কৰি ৰেডি কৰি ৰাখিছিলোঁ। অলপ কাটি থোৱা পিঁয়াজ, গেছটো ল' ফ্লেমত ৰাখিছোঁ। পিঁয়াজখিনি অকণমান কালাৰ আহিছে, এতিয়া অলপ কিছু হালধি গুড়ি, অলপমান হালধি গুড়ি আন্দাজ মতে দিলে হ'ল। এতিয়া অলপ নিমখ, ব্ৰকলিখিনি এতিয়া ইয়াত দি দিছোঁ। ব্ৰকলিখিনি দিয়া হৈ গ'ল। এতিয়া গেছ অকণমান পানী ওলোৱাৰ বাবে গেছটো হাই ফ্লেমত দি অকণমান পানীটো শুকাব দিছোঁ। আৰু ব্ৰকলিটো যিহেতু ডায়েবেটিছ পেচেণ্টৰ কাৰণে বহুত ভাল হয়, বহুত হেল্ডি হয়, ব্লাড চুগাৰ ৰিডিউচ কৰে, সেইকাৰণে মই আমাৰ ঘৰত ডায়েবেটিছ পেচেণ্ট থকাৰ বাবে মই ইয়াত আলুটো দি দিয়া নাই। আলুটো যিহেতু আমাৰ চুগাৰ পেচেণ্টৰ কাৰণে অলপ প্ৰব্লেম ক্ৰিয়েট কৰে, সেইকাৰণে এইফালে মই আলুটো বইল কৰি লৈছোঁ। আলুটো বইল কৰি পানীটো পেলাই দিম, তাৰপিছত আলুটো ফ্ৰাই কৰিহে ব্ৰকলিত আকৌ মই দিম। আপোনালোকক দেখাই থাকিম, চাই থাকিব। আলুখিনি বইল কৰি পানীটো পেলাই এইফালে ফ্ৰাই কৰি ল'লোঁ। এতিয়াহে মই তাত ব্ৰকলি এড কৰিম। এতিয়া ব্ৰকলিখিনিত অলপ বিলাহী দি দিছোঁ, অলপ কাটি লোৱা বিলাহী দি দিছোঁ। এইফালৰ পৰা আলু এড কৰি দিছোঁ। অলপ ঘৰত বনাই লোৱা অলপ মছলা দি দিছোঁ, জিৰা পাউডাৰ বা এনেকুৱা মিক্স কৰা পাঁচফোৰণ মছলা ঘৰত বনোৱা। এক্সট্ৰাকৈ ইয়াত জলকীয়া বা তেনেকুৱা কোনো মিৰ্চি পাউডাৰ নিদিওঁ, যিহেতু জ্বলা বা বেছি মছলা হ'লে খায়ো অসুবিধা কৰে খাবলৈও। চিম্পলকৈ বনাইছোঁ। এতিয়া গেছটো কমাই ঢাকনখন লগাই দিম। গেছটো ল' ফ্লেমত কৰি দিম। হৈ গ'ল, আলু সিজি গ'ল, ব্ৰকলিও সিজি গ'ল। এয়া হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিছোঁ। ব্ৰকলিৰ হেল্ডি ৰেচিপি ৰেডি।